Hello students, welcome to my video. আজি মই ক্লাছ 8ৰ ইংৰাজী পাঠ্যক্ৰমৰ এটা কবিতা মাই নেটিভ ল্যাণ্ডৰ এটা সৰু বিষয়বস্তু তোমালোকৰ ওচৰলৈ লৈ আহিছো। মাই নেটিভ ল্যাণ্ড কবিতাটো তোমালোকে ইতিমধ্যে পঢ়িছা। ইয়াৰ পিছত থকা উচ্চাৰণৰ প্ৰনাউন্সিয়েশ্যনৰ মই আজি অলপ অভ্যাস কৰাব বিচাৰিছো। প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণ এটা ভাষা শিকাৰ অতি প্ৰয়োজনীয় মাধ্যম। এটা ভাষা শিকিলে কেৱল লিখিব পাৰিলেই নহ'ব, তাৰ লগত শব্দবিলাক শুদ্ধ উচ্চাৰণৰে ক'ব পাৰিব লাগিব। সেইকাৰণে প্ৰতিটো পাঠৰ লগতে উচ্চাৰণৰ কাৰণে আমাক বহুতো বস্তু দিছে। এতিয়া আহা পাঠটোৰ মাজত থকা অনুশীলনৰ বাবে দিয়া প্ৰশ্নবোৰ অলপ অভ্যাস কৰোঁ। ইয়াৰ বাবে আমি যাব লাগিব পেজ নম্বৰ 24ৰ কুৱেশ্যন নম্বৰ 5A থকা এখন টেবুলত দিয়া ৱৰ্ডবিলাকৰ মাজলৈ। মই ৱৰ্ডকেইটা পঢ়ি দিম, ইয়াৰ পিছত তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। ষ্টাডি ষ্টাডি, ব্ৰিড breed, warm, warm, rain, rain, dan, church, church, deep, deep, land, land. আকৌ কৈছোঁ চোৱা, study, study, breed, breed আৰু breed পিছৰটো দি আছে, আগৰটো THE দি আছে, কিন্তু আগৰ ব্ৰিডটোত আমি দয়ৰ নিচিনা উচ্চাৰণ ব্ৰিড, হ এটা পিছত হ এটা ক'ব লাগে, ব্ৰিড অলপ পাতলকৈ দিটো ক'ব লাগে। আৰু কিন্তু ইটোত ব্ৰিড দ্বিতীয়ত থকাটো হ'ব ব্ৰিড। তাৰপিছত চোৱা ৱৰ্ম, ৱৰ্ম আৰু পিছত হৈছে ৱৰ্ম, এইটো অলপ দীঘলকৈ ক'ব লাগে ৱৰ্ম, আৰ থকাকৈ ৱৰ্ম। ৰেইন, এইটো আমি বুজি পাইছোৱেই, RAI মাজত দুটা ভাৱেল আছে, সেইকাৰণে ৰেইন। এইটো কিন্তু ৰেন, ৰানৰ পাষ্ট টেন্স ৰেন। ডেন, ডেন, THAN, ডেন, এইটো কেন নিচিনা হ'ব ডেন, আৰু এইটো হ'ব ডেন। চাৰ্চ, CHৰ উচ্চাৰণ তোমালোকে কেনেকৈ কৰা? CHৰ উচ্চাৰণ হ'ব দ্বিতীয় চ, অৰ্থাৎ জিভাখন দাঁতত লগাই ঠেলি দিলে যিটো চ উচ্চাৰণ হ'ব সেইটো হৈছে CH, ছ, ছ, চাৰ্চ, চাৰ্চ, পিছৰটো অকল S আছে সেইকাৰণে এইটো চাৰ্চ। ডিপ, DEEP, DEEP, ডিপ, এইটো দীঘলকৈ উচ্চাৰণ হ'ব ডিপ, আৰু এইটো হ'ব DIP, ডিপ। লেণ্ড, 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 এইটো A নিচিনাকৈ লেণ্ড, আৰু এইটো লেণ্ড, লেণ্ড। এতিয়া মই তোমালোকক কিছুমান ছবিৰে অৰ্থবিলাক বুজাই দিব বিচাৰিছোঁ। ষ্টাডি, ষ্টাডি আৰু ষ্টাডি। ষ্টাডি মিনছ হৈছে ষ্ট্ৰং আৰু ষ্টাডি মিনছ ৰিডিং। ব্ৰেড, ব্ৰিড, ব্ৰেড মিনছ, তোমালোকে ব্ৰেড শুনিছা নহয়, ব্ৰেড উশাহ নিশাহ, আৰু ব্ৰিড, এইটো ব্ৰিড, ব্ৰিড মিনছ হৈছে উশাহ নিশাহ লোৱা, মানে এইটো ভাৰ্ব। ব্ৰিড এণ্ড ব্ৰিড, ব্ৰিড এণ্ড ব্ৰিড। ৱৰ্ম, ৱাৰ্ম, ৱৰ্ম, ৱৰ্ম মানে গৰম, আৰু ৱাৰ্ম মানে হৈছে কেঁচু। ৱৰ্ম পিছৰটো ক'বা ৱাৰ্ম। ৰেইন, এইটোতো আমি বুজি পাইছোৱেই, ডেন, ডেন। চাৰ্চ মানে হৈছে এইটো চাৰ্চ, আৰু এইটো হৈছে চাৰ্চ, চাৰ্চ, এইটো চাৰ্চ, আৰু চাৰ্চ মানে হৈছে বিচৰা। তাৰ লাষ্টটো হৈছে লেণ্ড, লেণ্ড, লেণ্ড মানে হৈছে মাটি, আৰু লেণ্ড মানে কাৰোবাৰ পৰা ধাৰ লোৱা। লেণ্ড, লেণ্ড। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত অলপ অভ্যাস কৰিবা, বাৰে বাৰে শব্দবিলাক পঢ়িবা, আৰু ইয়াৰ উচ্চাৰণৰ পাৰ্থক্যবোৰ বুজিবলৈ যত্ন কৰিবা। গতিকে আজিলৈ ইমানেই। থেংক ইউ।